সূৰ্যৰ উত্তাপ বা অন্যান্য কাৰকৰ প্ৰভাৱত বায়ুৱে গতি লাভ কৰে। গতিশীল বায়ুক আমি বতাহ বুলি কওঁ। এই বতাহ বা বায়ুৰ গতি শক্তিক আমি বিভিন্ন কাৰ্য সম্পাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। আগৰ দিনত মানুহে বতাহ শক্তিৰ জৰিয়তে কিছুমান যান্ত্ৰিক কাম-কাজ চলাবলৈ সক্ষম হৈছিল, যেনে বায়ুকল নিৰ্মাণৰ জৰিয়তে কুঁৱাৰ পানী তুলিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবে বায়ু শক্তি ব্যৱহাৰ কৰা হয়। বায়ুকল দেখিবলৈ চিত্ৰত দিয়া ধৰণৰ হয়। এনেদৰে বৈদ্যুতিক পাংখা এখনৰ সদৃশ অংশ মাটিৰ পৰা কিছু উচ্চতাত থকা সুদৃঢ় আলমত সংস্থাপন কৰা হয়। বতাহত যেতিয়া বায়ুকলটো ঘূৰে, তেতিয়া জেনেৰেটৰৰ দ্বাৰা টাৰবাইনটো ঘূৰে আৰু বিদ্যুৎ উৎপাদন হয়। এতিয়া এটা কথা হ'ল যে এনেদৰে এটা অকলশৰীয়া বায়ুকলৰ পৰা উৎপাদন হোৱা বিদ্যুৎ শক্তিৰ পৰিমাণ যথেষ্ট কম হয়। সেইবাবে ইয়াক বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে বাণিজ্যিক উদ্দেশ্যত বতাহ শক্তিৰ পৰা যদি বিদ্যুৎ শক্তি উৎপাদন কৰিবলগীয়া হয়, তেতিয়াহ'লে এনেধৰণৰ বহুতো বায়ুকলৰ প্ৰয়োজন হয়। এনেদৰে বৃহৎ একোটা অঞ্চলত অনেক বায়ুকল নিৰ্মাণ কৰি বিদ্যুৎ শক্তিৰ উৎপাদন কৰা হয় আৰু তেনেধৰণৰ অনেক বায়ুকল নিৰ্মাণ কৰা অঞ্চলটোক বায়ু শক্তিৰ পাম্প বুলি কোৱা হয়। উইণ্ড এনাৰ্জি ফাৰ্ম বুলি কোৱা হয় ইংৰাজীত। এই ক্ষেত্ৰত প্ৰতিটো বায়ুকলৰ উৎপাদিত শক্তি একেলগ কৰি অধিক মাত্ৰাত বিদ্যুৎ শক্তি আহৰণ কৰা হয়। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই বায়ুকলৰ কিছুমান সুবিধা আছে বা বায়ু শক্তি ব্যৱহাৰৰ কিছুমান সুবিধা আছে। সেইবোৰ হৈ গ'ল, প্ৰথমতে আহি যায় বায়ু শক্তি প্ৰদূষণমুক্ত। তাৰমানে ইয়াৰ পৰা কোনো ধৰণৰ প্ৰদূষণ নহয়। দ্বিতীয়তে ই নৱীকৰণযোগ্য, অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰাৰ পিছতো আমি বায়ু শক্তি পাই থাকোঁ, কাৰণ বায়ু বা বতাহ হৈ গ'ল প্ৰাকৃতিক বস্তু, নিয়মিতভাৱে বতাহ বলি থাকে। এইবোৰ হৈ গ'ল ভাল গুণ। এতিয়া তাৰ কিছুমান অসুবিধাও আছে। বায়ুৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনত কিছুমান অসুবিধা আছে। অসুবিধাবোৰ হ'ল, 1 নম্বৰত যদি আমি চাওঁ যে বায়ু শক্তি পাম্পসমূহ আমি সকলো স্থানতে প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। এই পাম্পসমূহ সেইবোৰ ঠাইতহে প্ৰতিষ্ঠা কৰিব পাৰোঁ যিবোৰ ঠাইত বছৰৰ সৰহভাগ সময় বতাহ চলাচল হয়। তদুপৰি 2 নম্বৰত বতাহৰ গতিবেগ বেছি হ'ব লাগিব। প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ অধিক হ'ব লাগিব, যাতে টাৰবাইনটোৱে আৱশ্যকীয় গতি পায়। আৰু এটা কথা হ'ল, শক্তি উৎপাদন হ'ব, ঠিকে আছে বাৰু, শক্তি উৎপাদন হ'ব, কিন্তু সেই শক্তিক সঞ্চয় কৰিব পৰা ব্যৱস্থাও থাকিব লাগিব, যাক আমি সঞ্চায়ক কোষ বা ষ্ট'ৰেজ চেল বুলি কওঁ। কাৰণ বিদ্যুৎ শক্তিখিনি সঞ্চয় কৰি থ'ব পাৰিলেহে যেতিয়া বতাহ নবলে সেই সময়ছোৱাত আমি সেই শক্তিৰ যোগান অব্যাহত ৰাখিব পাৰোঁ। আৰু চতুৰ্থতে হৈ গ'ল যে বায়ু শক্তি পাম্প স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন হয়। 1 মেগাৱাট জেনেৰেটৰৰ বাবে পাম্পখনক প্ৰায় 2 হেক্টৰ মাটিৰ প্ৰয়োজন হয়। গতিকে চিন্তা কৰি লোৱা তোমালোকে যে বতাহ চলাচল হ'লেই নহ'ব, আমাক বৃহৎ এক অঞ্চলৰো প্ৰয়োজন হ'ব। আৰু পঞ্চমতে আহি যায় পাম্প এখন যিহেতু বৃহৎ অঞ্চলত স্থাপন কৰিব লাগিব, সেয়ে পাম্প এখন প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজন হোৱা প্ৰাৰম্ভিক খৰচো অতি বেছি হয়। লগতে ইয়াত থকা গম্বুজ, পাংখা আদি সামগ্ৰীবোৰ যাতে ৰ'দ, বৰষুণ, ধুমুহা, ঘূৰ্ণী বতাহ আদিৰ জৰিয়তে যাতে নষ্ট নহয়, কাৰণ এইবোৰ মুকলিকৈ থাকে, সেয়ে তাৰ জৰিয়তে যে নষ্ট নহয় প্ৰাকৃতিক পৰিঘটনাৰ ফলত, গতিকে সময়ে সময়ে এইবিলাকৰ তদাৰক তথা চোৱা চিতা হ'ব লাগে। ডেনমাৰ্ক বতাহৰ দেশ বুলি পৰিচিত। ডেনমাৰ্কত বায়ুকলৰ এক বৃহৎ জালিৰ জৰিয়তে বিদ্যুৎ উৎপন্ন কৰা হয়। ডেনমাৰ্কৰ প্ৰয়োজনীয় মুঠ বিদ্যুৎ শক্তিৰ 25% এই বায়ুকলৰ দ্বাৰা পোৱা যায়। বায়ুৰ পৰা বিদ্যুৎ শক্তি আহৰণত অৰ্থাৎ মুঠ উৎপাদনৰ ক্ষেত্ৰত জাৰ্মানীৰ স্থান প্ৰথম আৰু এই তালিকাখনত ভাৰতৰ স্থান পঞ্চম। তাৰ মানে ভাৰততো বিদ্যুৎ উৎপাদনৰ বাবে বায়ু শক্তিক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰি অহা হৈছে। তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰত ভাৰতৰ বৃহৎ বায়ু শক্তিৰ পাম্প স্থাপন কৰা হৈছে, য'ৰ পৰা
380 মেগাৱাট বিদ্যুৎ শক্তি উৎপন্ন হয়। ভাৰতবৰ্ষত যিহেতু দ্বীপ ৰাষ্ট্ৰ, সাগৰ মহাসাগৰেৰে আৱৰা, গতিকে যদি ইয়াত সম্পূৰ্ণৰূপে বায়ু শক্তিত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে প্ৰায় 45,000 মেগাৱাট বৈদ্যুতিক শক্তি উৎপন্ন কৰিব পৰা যায় বুলি অনুমান কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, বৰষুণৰ শব্দ হৈছে বেলেগ শব্দ নাই, নেচাৰেল শব্দ, গতিকে একো অসুবিধা হ'ব নালাগে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।